নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে কণ জলকীয়া আজি আমি এটা মানে ক'ত ফুৰিব গৈ আছো বৰক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বৰ্তমান আমি পাই গৈছো হে বঙিয়া তিনিআলি আৰু বঙিয়া তিনিআলি পৰা গৈ আজি কেমিন যাম আমি আপোনালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাই থাকিব এইফালে আমাৰ বাইপাছটো বনাই গৈ আছে গছ গছনিৰ পৰা অলপ অসুবিধা আৰু বতাহো বহুত মাৰি আছে যাৰ বাবে আপোনালোকে মোৰ মাতটো চাগে ভালদৰে শুনা পোৱা নাই দেখিব পাইছে এইটো বাইপাছ বনাই আছে আমাৰ ইয়াত লখিমপুৰতে এটা বৰ এইটো ডাঙৰ হ'ব চাগে অলপ এতিয়া বৰ্তমান পক্ষী উদ্যান পাই গ'লোহে আৰু মানে পক্ষী নাই কেলা সেইফালে আছে এই তাত আছে আপোনাৰ এই তাত আছে আপোনাৰ মোবাইলৰ ভিডিঅ' আহে ইমান জুম কৰিব নোৱাৰি আৰু আজি প্ৰথমবাৰ আহিছোঁতো সেইটো কাৰণে মানে বেলেগ এটা আনন্দ লাগি আছে আপোনালোকক মানে ক'ব নোৱাৰা আনন্দ এনেকুৱা আনন্দ লাগি আছে ন আপোনালোক মানে একেবাৰে কথাকৈ মই বুজাব নোৱাৰিম মানে প্ৰথমবাৰ আহিছোঁ যিহেতু এনেকুৱা ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ব'লক নে কি কয় আকৌ যদি কেমেৰাত বেলেগ বেলেগ মানে এতিয়াতো খুব বেছি চাব সময় নহয় কাৰণ টাইমটো ইমান নাই সেইটো কাৰণে আৰু বেছিতো ইমান ভিডিঅ' বনাব নোৱাৰোঁ আৰু এতিয়া টাইমটো বেছি নাই কাৰণ 3:32 নে কিমান হ'ল আৰুতো বেছি টাইম নাই সেইটো কাৰণে সোনকালে ঘৰত যাব লাগিব আৰু যদি আকৌ আপোনাক 2 নম্বৰ ব্লগটো লাগে বা 2 নম্বৰ ক্লিপটো লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব কমেণ্ট বক্স খালী আছে ব'লক আমি ভিডিঅ'টো মাজলৈ সোমাই গৈ থাকোঁ আমি এতিয়া ডিজু পথাৰ পাইছোঁহি ডিজু পথাৰ পাইছোঁ মানে ডিজু পথাৰ এতিয়া সোমাইছোঁ আৰু জাষ্ট আৰুতো বহুত কিলোমিটাৰ আছে এতিয়া ক'ব গ'লে 10 কিলোমিটাৰ আৰু এতিয়াও 10 কিলোমিটাৰ আছে ব'লক আমি গৈ থাকোঁ আৰু কিমান দেৰিকৈ পাওঁগৈ নাজানো তেল দুবাৰ ভৰালোঁ ব'লক আৰু ধুনীয়া প্লেচ বে আমি এতিয়া তালৈকে গৈ আছোঁ বুলি কৈছে বাৰু কি হয় নাজানো চাওক না বে কি মজা এইফালে এখন ওচৰতে পাহাৰ আৰু এইফালে আছে এইফালে অ' মাই গড মজা লাগিছে চাওক না আমি যোনটো জেগাত যাম বুলি আহিছিলোঁ সেইটো জেগাতেই আমাক যাব নিদিয়ে সেইটো কাৰণে বেলেগ এটা ফালে আহিছোঁ এইফালে কি পাওঁ নাজানো ব'লকচোন বাৰু কি পাওঁ আপোনালোকক ময়ো চাম আৰু আপোনালোককো দেখাম নে কি কয় ব'লক আৰু গৈ থাকোঁ বাপৰে মানুহ চাওক না বে বিধম ডবল মানুহ আহিছে চাওক না আমাৰ কেবি ৰোডতকৈও ইয়াতহে বেছি ট্ৰেফিক জাম হৈ গৈছে আৰু বে কি মজা প্লেচ আল্টিমেট ডাৱৰে চাওক না বে এখন অলপমান মজা লাগিছে আমি এতিয়া ইয়াত উঠিম টিকেট কাটে নাকাটে নাজানো ব'লক মেথুন গৰু মেথুন তো অৰুণাচল দিছ ইজ কল অৰুণাচল দোকানখন ভগা আছে বে ধৰি আছে বে বেয়া ভয় লাগে ধৰি যাব লাগিব এনেকৈ মোবাইল ধৰাটো আহিলোঁ কষ্ট মষ্ট কৰি এতিয়া অলপ বেলেগত যাম ফুৰিব ব'লক চাই থাকক কষ্ট কৰি বনাই আছোঁ আপোনালোকৰ
কাৰণে আৰু আপোনালোকে যদি ছাপোৰ্ট নকৰে কেনেকৈ হ'ব কৈছোঁ নহয় কি লেভেলত বনাইছে আৰু কি হালি থাকে মানে ক'ব নোৱাৰোঁ মানে আপোনালোকক এনেকুৱা মানে এতিয়া যে মই মাটিত মানে শিলত যে খোজকাঢ়ি আছোঁ মোৰ মদ খাই মানুহে যেনেকৈ ধলং পলং কৰি যে খোজকাঢ়ি থাকে মোৰ তেনেকুৱা লাগিছে মানে এতিয়া মানুহটো বেকা বেকিকৈ যোৱা যেন লাগি গৈ আছে এতিয়াও বৰ্তমান এতিয়া আমি যাম এতিয়া এইটো ৰাস্তাৰে গৈনো ক'ত পাওঁগৈ নাজানো ব'লক আমিও ভিডিঅ'টো মানে গৈ থাকোঁ আৰু ক'ত যাওঁ নাজানো কিন্তু যোনখন দলঙত যে উঠিছিলোঁ ন আচৰিত মানে এখন কি ক'ম আৰু বনোৱাজনেও বৰ সাংঘাতিকে বনাইছে এখন দলং আচৰিত লেভেলত বনাইছে মানে এখন দলং ব'লক খোজকাঢ়ি তাত উঠাৰ পৰা মানে কি জীয়টো উঠোঁতে প্ৰথমতে ভাবিছিলোঁ মানুহে কেলৈ ধৰি আহিছে কিন্তু তাৰপাছত নিজে যেতিয়া উঠিলোঁ তেতিয়াহে গম পাইছোঁ যে এইটো উঠাটো বৰ সাধাৰণ কথা নহয় ব'লক আৰু এইফালে গৈ থাকোঁ ক'তনো ওলাওঁগৈ এইফালে দেখিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু এতিয়া ৰাতি বাজিছে 11:30 নে 11:45 আৰু এতিয়ালৈকে এডিটিং চলিয়ে আছে ত' বহুত কষ্ট কৰি ভিডিঅ'টো বনোৱা আছে আৰু যিমান পাৰে শ্বেয়াৰ কৰক